হেই ছোৱালী তই মৰিলি নেকি অ' কি হ'ল ক মই যে তোক যে দুদিন ধৰি ফোন কৰি আছো ফোনটো কিয় ৰিচিভ কৰা নাই তইচোন কৈছিলি তোৰ সময় নাই মোৰ লগত কথা পাতিব হা মই কেতিয়া ক'লো তোৰ লগত কথা পাতিব মোৰ সময় নাই বুলি নাজানো সিদিনা কৈছিলো এতিয়া হ'ব দে দাদাই ফোন কৰিছিল হে মোৰ গোখানি কিয় ইমান অভিমান কৰাও তুমি ক'ত অভিমান কৰিলো এতিয়া কি কৰি আছা তেনেহ'লে ঐ ভিডিঅ' কল কৰচোন তোক এবাৰ চাওঁ ৰবা ঐ ল'ৰা তোৰ মূৰত কি হৈছে হা কি হৈছে তোৰ মূৰত কালি বাইকৰ পৰা পৰিছিলোঁ তাতে অলপ দুখ পাইছোঁ তোক দেখি লগা নাই অলপ যে দুখ পাইছা তই মোক ক'ব নোৱাৰা নেকি হা কেনেকৈ ক'ম তইচোন অভিমান কৰি বহি আছ ফোন ৰিচিভ কৰিছা জানো তোক মই বহুত ভাল পাওঁ সেইকাৰণে অভিমান কৰোঁ তই মোক মেছেজ এটাতো কৰিব পাৰিলেহেঁতেন মেছেজ কৰিলে জানো তই বিশ্বাস কৰিবি নকৰোঁ তেতিয়াহ'লে মৰিবিয়ে তই তোক কিমান কৈছোঁ স্পীডত বাইক নচলাবি কিন্তু তই মোৰ এটা কথাও নুশুনা তোৰ কিবা হ'লে মই কেনেকৈ জীয়াই থাকিম এবাৰ ভাবিছানে মোৰ একো হোৱা নাই অলপ দুখ পাইছোঁ নাকান্দিবাচোন নহ'লে চাবা বানপানী হ'ব ওচৰত টকা হ'লেতো চকু পানীয়ে মুচি দিলোহেঁতেন ধেমালি নকৰিবি মোৰ লগত আৰু কৈছোঁ নহয় কন্দা বন্ধ কৰ বুলি নকৰোঁ কি কৰিবি এতিয়া যদি কান্দি কান্দি চকু পানী নোহোৱা কৰ যিদিনা মই মৰি থাকিম সেইদিনা কেনেকৈ কান্দিবি তোৰচোন চকু পানীয়ে নোলাব এক শ্বট দিম এইবোৰ যদি বকি থাকা মোৰ কলিজাজনী ইমান খং তোক মই আজিৰ পৰা নামাতোৱে যা মই আকৌ কি কৰিলোঁ তই ইমান ভাল নহয় দে মানে মই বেয়া এতিয়া ন বেয়া তই বহুত বেয়া ভাল কথা ক'লে নুশুনা কোনোবা দিনা তই সঁচাকৈ মৰি থাকিবি মই মৰিলে তই কান্দিবি তোৰ কাৰণে মই কান্দিম বুলি ভাবিছা নেকি হা এতিয়াচোন তয়ে কান্দি আছিলি মোক দেখি সঁচা কান্দা নাই নহয় এই মোৰ খৰিয়ালৰ চকু পানী বুজিছা তাৰমানে তই মোক ভাল নাপাওঁ মই বেলেগৰ লগত বিয়া হৈ গুচি যাম তই মৰিলে মই মৰিলেও তোক আনৰ হ'ব নিদিওঁ ভূত হৈ তোৰ পিছে পিছে ঘূৰিম খবৰ নাই নহয় তোক মই বটলত ভৰাই নদীত পেলাই দিম তেতিয়া কি কৰিবি তোৰ তাতে মানে সকলো কথাৰ উত্তৰ থাকেনে নামনিৰ ছোৱালী হয় ভাই বুজিলি বুজি পাইছোঁ দেহা ভালদৰে থাকিবি পিছত ফোন কৰি আছোঁ মানে মোৰ অলপ কাম আছে অ'কে বাই ঠিক আছে গোখানি এইজনীৰ লগত যে কি হ'ব আৰু নোৱাৰিছোঁ আৰু দেই